তো হে গাইজ, তো কি খবৰ? পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো আজি মঙলবাৰ, আজি দোকান চোকানটো বন্ধ আপোনালোকে জানেই। আৰু আজি গৈ আছোঁ মানে গুৱাহাটীত কাপোৰ চাপোৰ আনিবৰ কাৰণে। আৰু যোৱাৰ কাৰণটো হ'ল যে মানে মামা কেলকাতাত যাব নাপাল, মানে টিকেটে নাপাল ট্ৰেইনত, যাৰ কাৰণে মানে মামা এইবাৰ কেলকাতাত যোৱা নাই। যাৰ কাৰণে ভাবিছোঁ ওচৰে পাজৰৰ পৰা কিছুমান কাপোৰ লৈ আহোঁ। আৰু আমি যাম, মই অকলে নহয়, মোৰ লগত আৰু এজন যাব মোৰ লগতো। আৰু আমি যাম ট্ৰেইনত, কাৰণ বৰ্তমান বাছত যাই ভাল নালাগে, ৰাস্তা ঘাটৰ অৱস্থা খুবেই বেয়া। ট্ৰেইনত গ'লে অলপ হ'লেও ভাল লাগে আৰু বাছত গ'লে মানে শব্দতে ভাল নালাগে, যাৰ কাৰণে আমি ট্ৰেইনত যাম। ৰাতিপুৱা ওলালোঁ। তো বৰ্তমান আছোঁ মই ধূপধাৰাতে, বৰ্তমান ট্ৰেইন ষ্টেচনত যাম, তাৰপিছত ট্ৰেইনত উঠিম আৰু যাম। আৰু মোৰ লগতো আহি আছে। বৰ্তমান বাজে 7:20 আৰু আমাৰ ট্ৰেইন আছে 7:30। তো আমি দুজনে পিলপিলিত গৈ আছোঁ, যাই পাওনা নাই ট্ৰেইনটো। আহি পাই গ'লোঁ ট্ৰেইন ষ্টেচন। অলপৰ কাৰণে ট্ৰেইনটো মিছ নহ'ল। আমিও ট্ৰেইন ষ্টেচনত আহি পালোঁ আৰু লগে লগে ট্ৰেইনটো আহি পাল ইয়াতে। ট্ৰেইনটোতো কোনোমতে আহি পাই গ'লোঁ, কিন্তু বহিবৰ কাৰণে চিটহে নাপালোঁ। তো এতিয়া ভাবি আছোঁ ইমান দূৰতো থিয় হৈ যাব নোৱাৰিম, সেই বুলি ওপৰত দেখিলোঁ যে এটা চিট খালী আছে। তাৰপিছত উঠি পৰিলোঁ তাতে। তাৰপিছত ইফালে ই চাওক না, একদম ঘুমালে, মানে মোবাইল চাই আছে। তো মইনো আৰু কি কৰিম, ময়ো বেকাৰ এনেকৈ ঘুমাই থাকোঁতে আহি পাই গ'লোঁ। সেইকাৰণে পাই গ'লোঁ কামাখ্যা ষ্টেচন। তো ইয়াতে অলপ ট্ৰেইনখন ৰখিছে। তো আমি নামিম ইয়াৰ আগত গুৱাহাটীৰ যিটো মানে পল্টন বজাৰ ষ্টেচন আছে তাতে নামিম। তো ইয়াতে ট্ৰেইনটো ৰখিছে, যাৰ কাৰণে ময়ো অলপ নামিলোঁ আৰু বেছি বহি থাকিও ভাল নালাগে আৰু ভিতৰত। তো যাই থাকোঁ আৰু ফাইনেলি আহি পালোঁ ফেঞ্চি বজাৰ। তো পোৱা নাই আৰু অলপ দূৰ আছে। আৰু 8:30মান বজাত ট্ৰেইনত গুচিছিলোঁ, প্ৰায় 10:30 বাজি গ'ল, 3 ঘণ্টামান হ'ল মানে ট্ৰেইনত। বৰ্তমান চাওক যিটো ফেঞ্চি বজাৰ, তাতে মানে বৰ্তমান মানুহ চানুহ নাই আৰু। তো সন্ধিয়া যেতিয়া হ'ব তেতিয়া এদি তামাম ভিৰ, মানে মানুহ। আৰু আমি প্ৰথমত যাম এচি মাৰ্কেটত প্ৰথমত কামটো কৰি লওঁ, তাৰপিছত কি কৰোঁ সকলোখিনি দেখুৱাম। আৰু দিছ ইজ ফেঞ্চি বজাৰ। দোকান চোকান খুলি আছে। এইটো হ'ল মেইন গলি। আহি পাই গ'লোঁ এচি মাৰ্কেট। সেইটো হ'ল এচি মাৰ্কেট পিছফালে আছে। তো এতিয়া ভিতৰত যাম, ভিতৰত যাই চাওঁ কি পচন্দ হয় আৰু লৈ লওঁ। তো তাৰ আগতে পানী খাই লওঁ, কাৰণ যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ আহিছোঁ। ট্ৰেইনত খালোঁ কিবা কিবি, কিন্তু পানীটো নাপালোঁ। এতিয়া প্ৰথমত পানী, তাৰপিছত এচি মাৰ্কেট। আৰু আহিয়ে লাগি পৰিলোঁ কামত। আৰু এইটো হ'ল লেডিছৰ কুৰ্তি ছেট প্লাজো। তো এইটো প্ৰথমত পচন্দ কৰিলোঁ, মানে কৰি কিনে থৈ দিলোঁ। তাৰপিছত বেলেগ কিবা বস্তু চাই আছোঁ আৰু দোকানখনত কি আছে। আৰু এইটো দোকানত চাওক ইমান ধৰণৰ লেডিছৰ কুৰ্তি ছেট মানে আলাই থৈ দিছে ডিজাইনবোৰ, মানে চাই লৈ থাকক। তো আমিও বহুতো ডিজাইন চাই পচন্দ কৰি ল'লোঁ। তাৰপিছত সি আৰু মই মানে ইয়াতে অলপ মানে ৰেষ্ট লৈ আছোঁ। খালি ৰেষ্ট ল'লেই নহ'ব, আমি গুৱাহাটীত যিটো কামত আহিছোঁ সেই কামটো প্ৰথমত কৰি লওঁ। তো ইয়াৰ পিছত নেক্সট এটা দোকানত যাওঁ এতিয়া। তো মানে ইয়াৰ আগতে যিটো এচি মাৰ্কেট আছিল তাতে মাৰ্কেট চাৰ্কেট হৈ গ'ল। তাৰপিছত অন্য এটা মাৰ্কেটত আহিছিলোঁ, এটাও মানে হৈ গ'ল মাৰ্কেট চাৰ্কেট। এতিয়া আৰু যাম। তো এতিয়া আমি লিফ্টৰ তললৈ যাওঁ। কাই আৰু ইমান খোজকাঢ়ি, এনেই খোজকাঢ়ি আছোঁ আহাৰ পৰা, ৰাতিপুৱাৰ পৰা। তো কেইটামান বজাত হ'ব আজি মাল কিনা? হ'ব আৰু 2 ঘণ্টামান লাগব। আৰু 2 ঘণ্টা পিছত আৰু মাল চাল কিনা হ'ব, তাৰপিছত আৰু যাম। 2 ঘণ্টা বেছিও লাগব পাৰে। যোৱাৰ টাইমতো ট্ৰেইনতে যাম, যেনেকৈ অহাৰ টাইমত আহিছোঁ। বাকী মানে তল পাম নেক্সট দোকানত। বাকী নেক্সট দোকান যাম আৰু। ভোক লাগছে, কিন্তু কিবা খাব যাব লাগছে। অলপ পিছত মানে ঘূৰাতে আহি কেনে আমাৰ এয়া দাদাটোক লগ পালোঁ, কৈলোঁ দাদা। তো আপুনি কি ল'ব আহিছিল গুৱাহাটীত? দাদা মানে মনোহাৰী দোকান কৰে বজাৰে। আপোনাৰ ফোন লোৱা কোনটো মাৰ্কেটৰ পৰা লয় আপুনি? এইটো সন্মুখত যিটো বুলবুলি মাৰ্কেট, আৰু ইয়াৰ পৰা মানে দাদাই মনোহাৰী যিবোৰ বস্তু আৰু কি লয় আৰু লগ পাই। যদি আপোনালোকক যদি মনোহাৰী যদি কিবা বস্তু যদি লাগে, গুৱাহাটীত আহিলে অলপ কমত পাব, আৰু ইয়াতে আহিলে হ'ল। আৰু ইয়াৰে লোকেশ্যন সন্মুখত এটা মন্দিৰ আছে, লগতে এটা বটগাছ আছে। আৰু ইয়াত দাদা প্ৰায় আমাৰ মাৰ্কেট সকলো হৈ গ'ল। তো বৰ্তমান বাজে কেইটা? 2:15 হ'ল। 2:15 সকলো মাৰ্কেট হৈ গ'ল। লাষ্ট এটা আছে, আৰু সেইটো হ'ল হয়তো মহৰি। সেইটোতো চিনিয়ে পায়, মহ ধৰিলে মনত পৰে এইটোৰ কথা। তাৰ আগততো কাৰো মনত নপৰে। আৰু ধূপধাৰাত বৰ্তমান মহ বেছি হৈছে, মহৰি কমি গৈছে। যাৰ কাৰণে মই মহৰিও লগাইছোঁ। এইটো লোৱাৰ পিছত আৰু হ'ল আৰু আজিৰ মাৰ্কেট। তাৰপিছত খোৱা লোৱা কৰিব লাগিব, তাৰপিছত আৰু যাব লাগিব। যোৱাতে টাইম লাগিব, প্ৰায় 5টামান বজাত আজি ট্ৰেইন। বজাৰত বিদায় দি আছোঁ। তো মানে বাকী কাম গোটেইখিনি হ'ল। তো বাকী কামখিনি এতিয়া ৰাস্তাত হ'ব আৰু।
কি হয় খাৱা লোৱা আৰু বেলেগ একো নহয় আৰু বৰ্তমান এতিয়া বাছত উঠিম বাছত উঠি ইয়াৰ পৰা ক'লৈকে যাম আমি মালিগাঁও আমি ইয়াৰ পৰা মালিগাঁৱত যাম তাতে ভাল এখন ৰেষ্টুৰেণ্টত ভাত চাত খাম তো মই বৰ্তমান আছোঁ কামাখ্যা ষ্টেচন ফেঞ্চি বাজাৰৰ পৰা চিটি বাছত আহি কেনে নামিছিলোঁ আদাবাৰীত ভাত চাত খাই কেনে এতিয়া ই আৰু মই মানে বুলি গৈ আছোঁ ষ্টেচনত এইটো ট্ৰেইন লাইনৰ কাষেদি মানে এটা ৰাস্তা সেই ৰাস্তা দি মানে গৈ আছোঁ এতিয়া যাম 5টাত ট্ৰেইন আছে বুলি শুনিছোঁ ট্ৰেইনত উঠিম ধূপধাৰাত যাম বুলি প্ৰায় 1 ঘণ্টামান বুলি কেনে ফাইনেলি আহি পালোঁ কামাখ্যা ষ্টেচন এইখিনি চিনি নাপাব কিয়নো এইখিনি কামাখ্যা ষ্টেচনৰ পিছৰ ভাগ আৰু এতিয়া আমি আগলৈ যাম তাৰপিছত কি কৰিম তাতে টিকেট কাটিম ট্ৰেইনতে ৰখিব লাগিব কাৰণ বহুত টাইম আছে ট্ৰেইন আহিবলৈ আৰু ফাইনেলি আহি পাই গ'লোঁ কামাখ্যা ষ্টেচন তো ষ্টেচনৰ ভিতৰত মোৰ লগৰটোৱে টিকেট কাটি আছে কিন্তু আমাৰ লগত এটা বেয়া লগা কাহিনী হৈ গ'ল ইমান তো এটা দুখ লগা কাহিনী হৈ গ'ল আমাৰ লগত তো এই জালুকবাৰীৰ পৰা খোজকাঢ়ি প্ৰায় 1 ঘণ্টামান খোজকাঢ়ি আহি কেনে কামাখ্যা ষ্টেচনত আহিলোঁ তো ভাবিছোঁ ট্ৰেইনত যাম কিন্তু যিটো ট্ৰেইনৰ কাৰণে আমি ৰখি আছিলোঁ সেই ট্ৰেইনটো বোলে আজি কেঞ্চেল হ'ল তো এতিয়া ধূপধাৰাৰ পৰা যদি গুৱাহাটীত আহিছোঁ তো ধূপধাৰাটো যাবই লাগিব উপায় নাই তো এতিয়া আৰু বাছত যাম সেইবাবে ট্ৰেইন ষ্টেচনৰ পৰা বুলি গৈ আছোঁ আৰু তাৰপিছত বাছত উঠি আৰু যাব লাগিব আৰু বৰ্তমান গুৱাহাটীত বহুত বৰষুণ পৰি আছে তো তাৰ পৰা আমি খোজকাঢ়ি আহি পাই গ'লোঁ জালুকবাৰী তো এতিয়া তাতে যাই গাড়ীত উঠিম তাৰপিছত তাতে যাম তো এয়ে আছিল আজিৰ ব্লগটো তো যদি ব্লগটো চাই ভাল লাগি থাকে এটা লাইক এটা শ্বেয়াৰ কৰি দিব তো লগ পাম নেক্সট এটা ব্লগত আজিলৈ বাই